মই এখন কাঁহৰ কাঁহী লৈছোঁ আৰু এটা কাপ লৈছোঁ আৰু মই ইয়াত একাপকৈ 4 কাপ দি যাম। আপোনালোকৰ পৰিমাণ অনুসৰি ল'ব পাৰে, কিন্তু মই কমকৈ বনাম যিহেতু মই 4 কাপ লৈছোঁ। আৰু এয়া আমি চাহ খোৱা কাপেৰে এটা ডাঙৰ কাপ হয় আৰু সেই কাপটোৱে 4 কাপ লৈছোঁ। হয়, মই এখন হাতে মানে কেমেৰা কৰি আছোঁ আৰু এখন হাতে মানে মই কাম কৰি আছোঁ যে অলপ প্ৰব্লেমো হৈছে, বাট একো নাই। এনেকৈ মই 4 কাপ লৈ ল'লোঁ। 4 কাপ লৈ লোৱাৰ পাছত এতিয়া মই ইয়াতে বেকিং দিম আৰু এয়া মই বেকিং লৈ লৈছোঁ পৰিমাণ অনুসৰি। আৰু দেখিছে হয়তো ছাঁটো পৰিছে মানে ৰাতি হ'ল ন, 7টা বাজিছে যে, বনাওঁতে আন্ধাৰ হয় আৰু সেইকাৰণে মানে ছাঁটো পৰিছে। ইয়াতে মই বেকিং দি দিছোঁ পৰিমাণ অনুসৰি। তাৰপিছতে এতিয়া মই ইয়াত কালজিৰা লৈছোঁ আৰু এয়া কালজিৰা হয়। কালজিৰা মই দি দিছোঁ, আপোনালোকে কিমান দিয়ে আপোনালোকৰ পৰিমাণ অনুসৰি দিব পাৰিব, কিন্তু মই কেইটামান সৰহকৈ দিছোঁ। মই এনেকৈ মিক্স কৰি আছোঁ, আপোনালোকেও এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব আৰু পৰিমাণ অনুসৰি নিমখ দিব দেই। নিমখ দিওঁতে মানে মোৰ ভিডিঅ'টো ঘপককৈ স্কিপ হৈ গ'ল, মানে ডিলিট হৈ গ'ল সেইটো ভিডিঅ', আৰু সেইকাৰণে মানে নিমখ দিয়াটো মই দেখাব নোৱাৰিলোঁ। আপোনালোকৰ পৰিমাণ অনুসৰি নিমখটো দিব। মই কালজিৰাখিনি কমাগতে দেখিছিলোঁ, কিন্তু সেই দেখি মই আৰু কেইটামান কালজিৰা দি দিলোঁ আৰু এতিয়া মই কাঁহীখনত ধুনীয়াকৈ সকলো মিক্স কৰি ল'লোঁ। আপোনালোকে পৰিমাণ অনুসৰি ৰিফাইন তেল দিব পাৰে। মই এই বটলটোকে খুলি লৈছোঁ আৰু এনেকৈ মই অলপকৈ ঢালি দিছোঁ। ঢালি মানে এইখিনি এনেদৰে মই মঠি দিছোঁ। এই দেখিছেনে, মই এনেদৰে এইখিনি মঠি লৈছোঁ। আপোনালোকেও এনেকৈ মঠি ল'ব আৰু আপোনালোকে বাতি বা কাপতো উলিয়াই ল'ব পাৰিব। মই বটলৰ মুখেদি ঢালি দিছোঁ আৰু এনেকৈ সেয়া মঠি আছোঁ, দেখিছে। এনেকৈ গোটেইখিনি মিক্স কৰি ল'ব। মই ৰিফাইনখিনি কমাগতে দেখিছিলোঁ, কিন্তু আকৌ অকণমান ঢালি দিছোঁ মই। এইখিনি গোটেইখিনি সান খাব লাগিব। দেখিছে, মই এনেকৈ যেনেদৰে সানিছোঁ আপোনালোকে তেনেদৰেই সানিব। এয়া মই সানি আছোঁ এইখিনি। আৰু ভিডিঅ'টো কৰোঁতে ৰাতি হ'ল, ৰাতি আপোনাৰ 7টামান বাজিলে আৰু সেয়ে মানে বহুতো ভালকৈ স্পষ্টকৈ অহা নাই, কিন্তু তথাপিও মানে দেখিছে এনেকৈ এইখিনি মিক্স কৰি ল'ব ধুনীয়াকৈ। মোৰ এইখিনি ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল। এয়া দেখিছেনে, মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু আপোনালোকেও এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। এয়া মই ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া এইখিনি গোটেইখিনি সনা হৈ গ'ল, দেখিছে। এতিয়া মই মুঠি মাৰি চাইছোঁ এইখিনি। আপোনালোকে এনেকৈ মুঠি মাৰি পিনে চাব, এইটো যেনেকৈ লদাটো খুচকৈ ভাগি যায়, সেইটো তেতিয়া আপোনালোকৰ এইটো হৈ গৈছে। এইখিনি ধুনীয়াকৈ মুঠি এনেকৈ পিটিকি চাব, এনেকৈ ভাঙি চাব লদাটো যাতে ফচকৈ ভাগি যায়, তেতিয়া আপোনালোকে জানিব তাৰ জোখটো জোখৰ হৈছে। এইখিনি হৈ গ'ল। এতিয়া আমি ল'ম পানী। এতিয়া মই পৰিমাণ অনুসৰি ল'ব পাৰিব, কিন্তু মই গিলাচটো ডাঙৰ, এই গিলাচটোৰে মই আধা গিলাচ পানী লৈছোঁ আৰু এই পানীখিনি মই তাকৰকৈ দিছোঁ। আপোনালোকে একে কোবতে পানীখিনি ঢালি নিদিব, তাকৰকৈ ঢালি মানে এইখিনি সানি থাকিব। একে কোবতে পানীটো দি দিলে মানে ময়দাখিনি হয়তো পনীয়া হৈ যাব পাৰে, আৰু পনীয়া হৈ গ'লে আৰু লাগিব, নিমকিটো খাবলৈ ভাল নহ'ব। এতিয়া মই এইখিনি এনেদৰে সানি লৈছোঁ ধুনীয়াকৈ, দেখিছেনে। আপোনালোকে অকণ পানী দি এনেকৈ সানি ল'ব, চাৰিওৰাউণ্ডটো ধুনীয়াকৈ সানি ল'ব। এতিয়া মই আৰু অকণ পানী দিছোঁ, পানী কমা যেন দেখিছোঁ। আপোনালোকেও এনেকৈ পানী দি পিনে অকণ পানী দি পিনে যেতিয়ালৈকে লেয়াৰটো নহয় তেতিয়ালৈকে আপোনালোকে এনেকৈ মঠি থাকিব। দেখিছে, এইখিনি মোৰ ধুনীয়াকৈ মঠা হৈ গ'ল আৰু ৰাতিৰ কাৰণে কেমেৰাটো আন্ধাৰ লাগিছে, স্পষ্টকৈ ভালকৈ অহা নাই। হয়, তাৰপিছতে এয়া মঠি আছোঁ মই, দেখিছেনে। আপোনালোকেও এনেকৈ ধুনীয়াকৈ মঠি ল'ব, পানীৰ জোখত দিব। আৰু মোৰ এইটো বেছি মানে পানীও দিয়া নাই, জোখৰ হৈছে। আপোনালোকেও এনেকৈ চাই যাব। মই কোৱা ধৰণে বনাব আৰু এনেকৈ ধুনীয়াকৈ এইখিনি গোল কৰি ল'ব। এয়া মই দেখিছে, মই মঠি আছোঁ, এনেদৰে মঠি ল'ব আৰু এইটো এনেকৈ হেঁচি চাব, দেখিছেনে।
এইটো ধুনীয়াকৈ কোমল হৈ গৈছে। এইয়া দেখিছেনে? এইয়া কি ধুনীয়া হৈছে। আৰু এইখিনি মই আৰু এবাৰ মঠি দিছোঁ। আৰু মঠি পানে মই এইটো দীঘল নিচিনা কৰিম। ইয়াতে ভাগ কৰিব লাগিব লাডু নিচিনাকৈ। সেইকাৰণে মই ধুনীয়াকৈ গোল কৰি লৈছোঁ। গোল কৰি লৈ এইটো ভাগ ভাগ কৰিম, লাডু বনাম মই দেখুৱাই ধৰণে আপোনালোকে এনেকৈ কৰিব। দেখিছেনে? মই এইটো ভাগ কৰি লৈছোঁ। এনেকৈ আপোনালোকে সৰু সৰুকৈ লাডু কৰি ল'ব পাৰিব। ডাঙৰকৈ কৰোঁ বুলি ক'লেও কৰিব পাৰিব, আৰু সৰুকৈ কৰোঁ বুলি ক'লেও লাডু কৰিব পাৰিব। কিন্তু মোৰ মানে বেলনাখন সৰু যে, সেইকাৰণে মই মানে সৰুকৈ লাডু কৰি লৈছোঁ। আপোনালোকৰ পৰিমাণ অনুসৰি আপোনালোকে ডাঙৰকৈ কৰিব পাৰে লাডু, সৰুকৈও কৰিব পাৰিব। আৰু এনেদৰে আপোনালোকে ধুনীয়াকৈ গোলকৈ লাডু কৰি ল'ব। এতিয়া মোৰ গোটেইখিনি লাডু কৰা হৈ গ'ল। আৰু মই এনেকৈ লাহে লাহে কৰি আছোঁ। আৰু মই গোটেইখিনি এনেকৈ লাডু কৰি ল'ম, ধুনীয়াকৈ গোল কৰি ল'ম। দেখিছেনে কি ধুনীয়াকৈ হৈছে? আৰু এইখিনি মোৰ গোটেইখিনি গোল কৰি হৈ গ'ল। এতিয়া আমি এখন বেলনা ল'ম। দেখিছেনে কি ধুনীয়াকৈ মই গোল কৰি ল'লোঁ। আপোনালোকে এনেকৈ ধুনীয়াকৈ গোল কৰি তাৰপিছতে এখন বেলনা ল'ব। বেলনাখনত এনেদৰে লাহে লাহে বেলিব। ইয়াত অকণমান ৰিফাইন তেল অকণ সানি ল'ব বেলনাখনত, নহ'লে তলত লাগি ধৰিব। আৰু এনেকৈ ৰুটিখন লাগি ধৰিলে ভাল নহ'ব ন, আৰু লাগি ধৰা মতে বেয়া হৈ যাব। এতিয়া দেখিছে কি ধুনীয়াকৈ বেলি আছে মোৰ মায়ে, আৰু মই কেমেৰামেন হৈ কেমেৰা ধৰি আছোঁ। আৰু এনেকৈ বেলি ল'ব আপোনালোকে। মায়ে ধুনীয়াকৈ বেলি আছে। এনেকৈ গোলকৈ বেলি ল'ব। দেখিছেনে? কালজিৰাখিনি সৰহকৈ দিয়াৰ কাৰণে ধুনীয়াকৈ উঠিছে। আৰু কালজিৰাখিনি যেতিয়া সৰহকৈ দিব তেতিয়া নিমকিখিনি খায়ো ভাল লাগে দিয়কচোন। আৰু তেতিয়া সোৱাদেই বেলেগ লাগে। ইয়াতে আপোনালোকে আৰু দিব পাৰে জিৰা চিৰা কিবাকিবি দিব পাৰে। এনেকৈ মই নাই দিয়া, অকল মই আপোনালোকক কালজিৰাই দি বনাই দেখাইছোঁ। এনেকৈ ধুনীয়াকৈ পাতলকৈ বেলি ল'ব আপোনালোকে। দেখিছেনে কিমানটো জোখ হৈছে? সিমানটো জোখত বেলি ল'ব। আৰু কিনাই কিনাই ধুনীয়াকৈ, মোৰ মানে বেলনা মাৰিডালো ভাল নহয়, ফটা। আৰু বেলনাখনো সৰু হয়, গতিকে অলপ বেলিবৰ কাৰণে প্ৰব্লেমেই হৈছে। আৰু ইফালে সেয়া বাঢ়ি গৈছে, অকণমান বেছি ডাঙৰ হৈছে। আপোনালোকে সৰু সৰু কৰি ল'ব পাৰে, যদি বেলনাখনৰ অনুসৰি আপোনালোকে ল'ব পাৰে। ডাঙৰকৈ লওঁ বুলি ক'লেও ল'ব পাৰে, সৰুকৈ লওঁ বুলি ক'লেও ল'ব পাৰে। এতিয়া এখন চুৰি লোৱা হৈছে। চুৰিখনে এনেকৈ কাটি দিয়া হৈছে। দেখিছেনে? এনেকৈ কেঁচিয়াকৈ প্ৰথমতে চুকীয়াকৈ কাটিছোঁ। এনেকৈ কাটি দিব। আমাৰ মানে কাটোতে হয়তো ডাঙৰ হৈ গৈছে। এটা ঘৰ ডাঙৰ, এটা ঘৰ সৰু, কিন্তু নিমকি হ'বই লাগে, নহয় জানো? আৰু আমাৰ হাত বেকা মানুহ, আৰু কাটোতেতো বেকা হ'বই। এনেকৈ আপোনালোকে কাটি যাব, এনেকৈ কাটি থাকিব। দেখিছেনে? এনেকৈ ধুনীয়াকৈ কাটি ল'ব। আমাৰ মানে কাটোতে খেনুটোৰ হেড ঘৰ ডাঙৰ হৈছে, খেনুটোৰ হেড সৰু হৈছে, মানে চাইজবোৰ আনকমন হৈ গৈছে। আৰু আপোনালোকে হয়তো ধুনীয়াকৈ কাটি ল'ব পাৰে আপোনালোকৰ ডিজাইনত। আৰু এইখিনি প্ৰায় কটা হৈ গৈছে। আপোনালোকে দেখিছে মই এনেদৰে কাটি লৈছোঁ। আমাৰ মানে ঘৰ কিছুমান ডাঙৰ হৈছে, কিছুমান সৰু হৈছে। আৰু নিমকিটো মানে নিমকি হোৱা নাই, আৰু খেনুটোৰ ডোখৰহে নিমকি হৈছে। আৰু কাটনটো আনকমন কাটন হৈছে, আমি জাহা তাহা কাটন দিছোঁ। আপোনালোকেও আপোনালোকৰ নিজৰ অনুসৰি কাটি ল'ব পাৰে। আমি মানে এনেকৈয়ে কাটোঁ। আমি নিমকি বনালে আমি এনেকৈয়ে কাটোঁ, সৰু সৰুকৈ কাটোঁ, ডাঙৰ ডাঙৰ কাটোঁ। আমি মানে বিভিন্ন ডিজাইনত কাটোঁ। আৰু এতিয়া এখন কেৰাহী লৈছোঁ, আমি জুইত বনাইছোঁ। আপোনালোকে গেছতো বনাব পাৰে, কিন্তু এতিয়া ঠাণ্ডা দিন ন, জুইৰ ওচৰত বহি কিবাকিবি বনোৱা ডিজাইনেই বেলেগ। আৰু এনেকৈ মই কেৰাহীখনত অলপ তেল দি ল'লোঁ। আৰু এতিয়া মই অকণমান দি চালোঁ, তেলটো পকা যেন দেখিছোঁ। এতিয়া মই এই কাটি থোৱা নিমকিখিনি মই এনেকৈ এৰাই লৈছোঁ, বেলনাখনৰ পৰা এনেকৈ এৰাই লৈছোঁ। আৰু মই ইয়াতে এনেকৈ এটা এটাকৈ দি যাম। আপোনালোকে হাতকৈ গোটেইখিনিও দিব পাৰে, কিন্তু মই এটা এটাকৈ দিছোঁ। গোটেইখিনি একেলগতে দিলে হয়তো লাগি ধৰা চান্সো থাকিব পাৰে একেলগতে।
সেইকাৰণে এনেকৈ দিছোঁ, এটা এটাকৈ দি গৈছোঁ। প্ৰথমতে আমি তাকৰকৈ দিছোঁ, আপোনালোকে সৰহকৈও দিব পাৰে। এনেকৈ লাহে লাহে এটা এটাকৈ আমি দি গৈ আছোঁ আৰু এনেকৈ। আপোনালোকে গেছতো বনাব পাৰে, কিন্তু আমি জুইত বনাইছোঁ। এইয়া দেখিছেনে? আমি দি আছোঁ আৰু নিমকিখিনি লাহে ফুলিবলৈ আৰম্ভ কৰিছে। আপোনালোকে জুইত বনালে জুইটো অলপ কমাই ল'ব, আৰু কাঠখৰি জুইতে বেছি ভাল হয় এঙাৰ পৰাত। হয়তো বাঁহখৰি জুইত বনালে মানে পটককৈ জুইকুৰা বেছিকৈ জ্বলি মানে গোটেইখিনি পুৰি যোৱা সম্ভাৱনা থাকে। আৰু এনেকৈ এইখিনি মই দি আছোঁ, মায়ে লৰাই আছে। এইখিনি এনেকৈ লৰাই থাকিব লাগিব, নহ'লে থৈ দিলে মানে লাগি ধৰি পিনে তলত জ্বলি যাবও পাৰে। আৰু এনেকৈ আমি বনাই আছোঁ, চাই থাকক। এইখিনি প্ৰায় ৰঙা হ'ব আৰম্ভ কৰিছে আৰু লগতে ফুলি আহিব ধৰিছে। এইয়া দেখি পাইছেনে? আৰু এই নিমকিখিনি আপোনাৰ সিজিব আৰম্ভ কৰি গৈছে। এতিয়া এইখিনি মই কাঢ়ি দিম। দেখিছে নিমকিখিনি কি ধুনীয়া ফুলি গৈছে। আৰু মই এনেকৈ এখন ষ্টিলৰ কাঁহী লৈছোঁ আৰু কাঁহীখনত এনেকৈ মই কাঢ়ি গৈছোঁ। দেখিছেনে নিমকিখিনি কি ধুনীয়াকৈ ফুলি গৈছে। আৰু নিমকিখিনি ধুনীয়া জোখৰ হৈছে। যদিও কাটোতে তেৰা বেকা হৈছিল, তথাপিও নিমকি আকৃতি হৈ গৈছে। আৰু হ'লেই হয় ন, আৰু নিমকি আকৃতি যে হ'ব লাগে সেইটো কথা নহয়। এতিয়া মই এইখিনি আপোনালোকক দেখুৱাইছোঁ লৰাই পিনে, কি ধুনীয়া হৈ যে চাওকচোন, পূৰা এটা এটা হৈ গৈছে। আৰু এইখিনি ভিডিঅ'টো ইমানে আপোনালোকেও এনেকৈ বনাব পাৰে, মই দেখুওৱা ধৰণে বনাব। আৰু মই দেখুওৱাটো সহজ পদ্ধতি হয়। আপোনালোকে বেছি কষ্টৰ বা বেছি খাটনি কৰি থাকিবলৈ দৰকাৰ নাই। এতিয়া দেখিছে কি ধুনীয়া হৈছে, এইখিনি ধুনীয়া ফুলা আৰু এইখিনি গোটেইখিনি কাঁহী আমাৰ হৈ গ'ল। এতিয়া মই আপোনালোকক দেখুৱাম গোটেই নিমকিখিনি কেনেকুৱা হৈছে। আৰু এয়া মায়ে কাঢ়ি পিনে থৈ দিছে। আৰু এইখিনি দেখিছেনে ধুনীয়া হৈছে নিমকি। আৰু আমাৰ 4 কাপে নিমকি কিমান হ'ল চাওকচোন, ইমান হ'ল। এয়া মই মেলি থৈ দিছোঁ বাতৰি কাগজ এখনত, গোটেইখিনি ধুনীয়াকৈ তেলটো শুহি ল'বলৈ। নহ'লে তেলে চেলে বৈয়ামত ভৰাই দিলে মানে কি হ'ব, বস্তুটো ভাল নহ'ব, লিকতামুৰীয়া নিচিনা হ'ব। আৰু মই অকণমান টাইম মেলি দিছোঁ তাৰ ৰিফাইনখিনি যাবৰ কাৰণে। এয়া দেখিছেনে মোৰ ইমানখিনি হৈ গ'ল। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।